সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগত। চ' গাইজ ৰাস্তাৰ মাজৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ, মানে অলপ অসুবিধাৰ কাৰণে। এণ্ড আৰু যোৱাকালি যোনটো ব্লগ কৰিছিলোঁ গাইজ, এই ব্লগটো আধাতে শেষ কৰিবলৈ গ'ল, চাৰ্জ নাছিল বাবে। চ' আজি আহিছোঁ আমি গোৱালপাৰাৰ সূৰ্য পাহাৰ, শ্ৰী শ্ৰী সূৰ্য পাহাৰ চাব আহিছোঁ গাইজ। আৰু দিছ ইজ দ্য সূৰ্য পাহাৰ লোকেশ্যন। এণ্ড এখন গেটখন, এতিয়া ইয়াৰ পৰা ভিতৰলৈ যাব লাগিব খোজকাঢ়ি। চ' গাইজ এইটো সূৰ্য পাহাৰৰ লোকেশ্যন আৰু আমাৰ গোটেই বান্দা আগত আছে। এইটো মেইন গেট, ইয়াৰ পৰা ভিতৰলৈ যাব লাগিব। পূৰা ওপৰত উঠিম আমি আজি, একদম টপলৈকে যাম আৰু ভিউ দেখাম, য'ত য'ত ভিউ আছে। বহুত ধুনীয়া জেগা হয় গাইজ, একদম ধুনীয়া পৰিৱেশ, চাৰিওফালে গ্ৰীনাৰী। আপোনালোকে আহক, ফেমিলিৰ লগত আহক, জেগাটো এক্সপ্ল'ৰ কৰক। মই ফাৰ্ষ্ট টাইম আহিছোঁ গাইজ, চ' চাওঁ আজি ক'ত কি আছে। আৰু গাইজ এইটো কিবা এটা মিউজিয়াম হয়, নাজানো কিহৰ হয়, চাওঁ সোমাব পাৰোঁ নেকি। ঘূৰি আহোঁতে সোমাম গাইজ ইয়াত যদি পাৰোঁ। এণ্ড লুক এট দিছ ভিউ। এইটো কিবা জৈন কেভ হয়, মন্দিৰটো ষ্ট্ৰাকচাৰটো চাই ভাল লাগিছে, শিৱদৌলৰ নিচিনা আকৃতিটো। চ' গাইজ এইটো কিবা এটা মন্দিৰ আছে ইয়াতে, কিন্তু নামটো নাজানো। ঘূৰি আহোঁতে চাওঁ গাইজ, যদি গম পাওঁ দেন মই জনাই আছোঁ। আৰু এই মন্দিৰটোৰ নাম হ'ল কল'চেল স্তূপা। আৰু আগত এনেকুৱা আৰু মন্দিৰ আছে। গছজোপা চাওকচোন, একদম মানে ধুনীয়া লাগিছে এই গছজোপা, কি ধুনীয়া ষ্ট্ৰাকচাৰত আছে। এণ্ড গাইজ আমি ওপৰলৈ যাই আছোঁ এতিয়া গোটেইকেইটা। কিবা গুহা এটা আছে, আমি গুহাটো চাবলৈ যাই আছোঁ। এইটো যোনটোৰ নাম হ'ল জৈন গুহা। ইয়াত চাইনবৰ্ডত দিয়াই আছে জৈন গুহা নাম, আৰু ইমান ধুনীয়া চিৰি, ভাল লাগিছে। এণ্ড লুক এট দিছ ভিউ গাইজ। আৰু গাইজ এই পাহাৰখন মানে বহুত ঐতিহ্যমণ্ডিত পাহাৰ হয়, যোনখনত মানে শিৱলিংগৰ কাৰণে বিখ্যাত বুলি কোৱা হয়। জৈন ধৰ্মৰ গুহা আদি বিভিন্ন মানে প্ৰাচীন বস্তু এইবিলাক আছে। এণ্ড গাইজ গুহাৰ ভিতৰলৈ যাই আছোঁ। চ' গাইজ এই দেখিয়ে পাথৰৰ এইটো ষ্ট্ৰাকচাৰ এটা, ভিতৰলৈ সোমাই যাওঁ, চাওঁ ক'ত কি আছে। গাইজ আহিলে এইবোৰ জেগা আহিব, চবফালে শিৱলিংগ। গুহাৰ ভিতৰলৈ সোমাই যাই আছোঁ, নাজানো ক'ত আগত কি আছে, ইমান সৰু ৰাস্তা। চ' গাইজ চাওক, খতৰনাক। গাইজ এইটো চাওক, ইয়াত গ্ৰীণ আছে, কিন্তু মাজত ৰেড গছ আছে। কি গাইজ ভিউ এটা দেখাই আছোঁ গাইজ, আৰু ওপৰ আছে। আৰু স্পেচিয়েলি গাইজ এইটো শিৱলিংগ মানে গুহা, এইবোৰৰ কাৰণে এই পাহাৰখন বিখ্যাত। ইয়াত 1 লাখৰো অধিক শিৱলিংগ মানে থকা বুলি আগতে বিশ্বাস কৰিছিলে। এতিয়াও চাওঁ আমি কিমান দূৰ এক্সপ্ল'ৰ কৰিব পাৰোঁ। চ' গাইজ ব্লগটো সম্পূৰ্ণ চাই থাকক। চ' গাইজ ইয়াতে মানে 1 লাখটা শিৱলিংগ থকা বুলি কোৱা হয়। 99,999টাহে ইয়াতে শিৱলিংগ বিচাৰি পোৱা হৈছে। আৰু এখন মানে ছেকেণ্ড কাশী বুলি কোৱা হয়। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে আহক, ফেমিলিৰ লগত আহক, এক্সপ্ল'ৰ কৰক, ভিজিট কৰক। এণ্ড গোটেই পিকনিক স্পট হয়। চ' আহিছে চিৰিটি দি ওপৰত উঠি যাম, আৰু ওপৰত কি আছে চাওঁ। যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ মই, আৰু ফাৰ্ষ্ট টাইম আহি যিটো অনুভৱ গাইজ, বুজাব নোৱাৰা অনুভৱ এটা। আৰু গাইজ ইয়াতে 3টা ধৰ্ম থকা বুলি কয়, আৰু সেই 3টা ধৰ্ম হৈছে জৈন ধৰ্ম, বুদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম। আৰু গাইজ আপোনালোকে যদি সূৰ্য পাহাৰ আহিব বিচাৰে, তেনেহ'লে গোৱালপাৰা টাউনৰ পৰা উত্তৰ ফালে 12 কিলোমিটাৰমান আহিব লাগিব। এণ্ড গাইজ একদম এইটো টপ ভিউ, আৰু ওপৰত যাব পাৰি, বাট চিৰি নাই গাইজ, জংঘলে যাব লাগিব। আৰু ইয়াতো এটা গুহা আছে একদম ওপৰত আহি। এণ্ড গাইজ লুক এট দিছ ভিউ। এটা কথা গাইজ কৈ দিওঁ যে মানে ঘৰৰ পৰা অহাতে অলপ
প্ৰব্লেমৰ বাবে মই ব্লগিংটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পৰা নাই। চ' ৰাস্তাৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। চ' সম্পূৰ্ণ ব্লগটো গাইজ সকলোৱে চাব। এণ্ড যোৱাকালি ব্লগ এটা বনাইছোঁ, সেইটো আপলোড দিম অতি সোনকালে। আৰু এইটো ব্লগৰ মই কালি বা পৰহি মানে আপলোড দিম এডিট কৰি। চ' চাই থাকক মোৰ ব্লগবোৰ আৰু চেনেলটো গাইজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ। ছাবস্ক্ৰাইব কৰি দিলে উৎসাহ পাম, লাইক কৰিলে সাহস পাম, আৰু কমেণ্ট কৰিলে জোচ পাম গাইজ। একদম ওপৰলৈ যাই আছোঁ আৰু চাওক কিমান যাব পাৰোঁ গাইজ। ইয়াত আৰু মোৰ নিচিনা সাহস গাইছে ইয়াত কাৰণে ওপৰত যাব বেলেগে ভয় খাই আছে, কিন্তু আমি চাওক কি বিন্দাছ যাই আছোঁ। ইয়াত বহুত হাতীও আছে, হাতীৰ বহুত মানে ভৰিৰ চাপ দেখিছোঁ, ইয়াত ফুটপ্ৰিণ্টছ দেখিছোঁ হাতীৰ। গাইজ এতিয়া ইয়াৰ পৰা ওলাম আৰু অলপমান পাছত, আৰু চাওক কেনেকুৱা ভিউ আছে, ক'ত চাব পাৰি। চ' গাইজ এতিয়া তললৈকে নামি আহিলোঁ আমি চবেই, আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ। আৰু গাইজ এইটো মন্দিৰৰ পাছত এফালে এটা মন্দিৰ আছে, আৰু এই মন্দিৰটোৰ নামটো কি হয় গাইজ চাওঁগৈ। আৰু গাইজ এইটো হ'ল ৰজাদিনীয়া ধনী গৃহ আৰু বিষ্ণু যজ্ঞ হল। চ' ইয়াৰ ভিতৰলৈ সোমাই যাওঁ এণ্ড ভিতৰৰ পৰিৱেশটো দেখাওঁ আপোনালোকক। মন্দিৰত আহিলে মন চন একদম শান্তি লাগি যায়, ইমান নিট এণ্ড ক্লিন, ইমান ধুনীয়া পৰিৱেশ। আৰু গাইজ এফালেও ভিউ আছে, এফালে এনেকৈ উঠি যাব পাৰি, এণ্ড আগতো ভিউ আছে। ফুল এনচিয়েণ্ট ফিল দি আছে গাইজ ইয়াতে। এণ্ড গাইজ এফালে আৰু এটা মন্দিৰ আছে বোলে, চ' ভিতৰলৈ সোমাই আহিলোঁ। গাইজ ইমান ধুনীয়া জেগা, এফালে চিৰি এটা আছে, চিৰি দি গ'লেও গাইজ ওপৰত মন্দিৰ আছে কিবা এটা। চ' গাইজ চাওক ইমান ধুনীয়া লোকেশ্যন। মানে ইউটিউবত দিম, ইউটিউব তেওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপ। তেওঁ 12খন বাহুৰে তেওঁ মূৰত সৰ্পলে পদুমৰ ওপৰত থিয় হৈ আছে। এওঁলোক একে শাৰীতে তিনিজন আছে, প্ৰথমজন শিৱ, মাজতজন বিষ্ণু, আকৌ শিৱ, মাজত তেওঁ গণেশ। এই পাৰটোত একেলগে 5জন আছে, এওঁলোক হৈছে হৰিহৰৰ যুদ্ধ হৈছিলে যে, হৰিহৰ যাৰ হাতত সুদৰ্শন চক্ৰটো হাতত আছে, তেওঁ হৈছে হৰি। যাৰ হাতত ত্ৰিশূল পাত আছে, তেওঁ হৈছে শিৱ। এইফালে আহা, ইয়াত পিছত দুটা ভাগ কৰিছে, দেখিছা না? প্ৰথমৰ ভাগটোত অৰ্ধনাৰীশ্বৰ আৰু এজন লগত আছে। এওঁলোক দুজন হৈছে ঈশ্বৰৰ দুৱাৰপাল, অৰ্থাৎ জয় আৰু বিজয়। ইয়াতে চোৱা, চাৰিওফালে শিৱ, শিৱৰ মাজত এওঁৰ বিষ্ণুৰ চৰণ দুখন ৰাখিছে চতুৰ্ভুজৰ মাজত। সেইফালে শিৱগৃহ, শিৱৰ প্ৰথম পুত্ৰ এওঁ কাৰ্তিক। এইফালে অহা শিৱগৃহৰ দুটাৰ মাজত গণেশক ৰাখিছে, তাত পাৰ্বতীয়ে গা দিছিলে, তেতিয়া গণেশক দুৱাৰপাল কৰিছিলে, শিৱে মূৰটো কাটিছিলে। এইটো তুলসী মাৰ খোজ ধৰাত উঠি আহিছিলে যে তাৰ খোজটো, এইটো তুলসী পাত এটা বিষ্ণুৰ চৰণত দি দিলে, শংখটো নুফুকালে কেতিয়া বিষ্ণু পূজা সমাপ্ত নহয়। এইফালে আহা, প্ৰভুসকলৰ দিব্যস্থানটো এইটো যোমকুণ্ডটো, ঋষি মুনিবিলাকে বহিছিলে সেই সময়ত। এইটো নাৰায়ণৰ, এইটো বিষ্ণুৰ হাতৰ শংখটো, বজোৱা শংখটো, এইটো চক্ৰটো চাইডত ৰামসীতা, লক্ষ্মণ আৰু গণেশ আছে। পোনে পোনে গছৰ গুড়লৈকে যোৱা, তাত সেইটো গদাপাত পৰি আছে, সেইটো গদাপাত গছৰ গুড়ত। এইটো আগৰটো চক্ৰ, সেইটো গছৰ গুড়ত পথালিকৈ শিলৰ ভিতৰতে সোমাইছে, এইটো গদা। আকৌ গছডালৰ আগত চাওক, সেইটো পদুমৰ পাহি এনেকে ওলাই আছে, ভাজ হৈ, দেখিছা? গছবিলাক গোটেই শিলৰ ওপৰতে খামচ মাৰি ধৰি আছে, তলত অলপো মাটি নাই। ইয়াতে শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনত 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানখনক তোমালোকে য'ত আহি থিয় দিছা, এইখিনিক দ্বিতীয় কাশীধাম বুলি কোৱা হয়। আৰু ইয়াতে তিনিটা ভাগ, এইখিনি হিন্দু মূলৰ প্ৰথম ইয়াতে হৈছিলে বস্তুখিনি, ইয়াতে হৈছিলে। তাৰপিছত ইয়াতে সূৰ্য পাহাৰ তিনিটা ভাগ কৰি থোৱা আমি দেখিবলৈ পাওঁ। অলপমান আগফালে ওলাই গ'লে তাত সেইটো উত্তৰ ফালে, যিটো এনেকৈ ৰাস্তা গৈছে উত্তৰ ফাললৈকে, তাত গ'লে বুদ্ধ স্তূপাসমূহ পাবা। আকৌ
ফিল্ডৰ মাজেৰে এটা ৰাস্তা সেইফালে গৈছে, দক্ষিণ ফাললৈ গৈছে। তাত জৈন মন্দিৰ হয়, তাতে বিভিন্ন ধৰণৰ মন্দিৰ তাতো আছে, দেখিবলৈ পোৱা যায়। ইয়াৰ পৰাই মই গোটেই সদৌ অসম ভক্তপ্ৰাণ ৰাইজ আই মাতৃসৱক জনালোঁ যে সেই সূৰ্য পাহাৰ মহাতীৰ্থস্থানখনত আপোনালোকে এবাৰ আহি সেই পুৰণা ঐতিহ্যশিলাময় মূৰ্তিখিনি আপোনালোকে এবাৰ দৰ্শন কৰক, আপোনালোকৰ মনৰ কামনাবিলাক ধৰক, আৰু সেইটো মনৰ কামনাটো পোৱা বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে, পাই আছে, পাব, নিশ্চয় পাব বুলি আমাৰ এটা ধাৰণা হৈছে। এইখিনি মই কৈয়ে সদৌ আই মাতৃসভা ভকত বান্ধৱক নমস্কাৰ জনাইছোঁ। গাইজ আমাক দেৱে সকলো বুজাই দিলে ইয়াত কেনেকুৱা কি, আপোনালোকে আহক, জাগাটো চাওক, খুব ধুনীয়া ঠাই হয়। ঠিক আছে দেও, আহিছোঁ। অঁ গাইজ এইটো আকাশী গংগা, ইমান ভিতৰত গাইজ গুহা। নাইচ। গাইজ চাওক ইমান ধুনীয়া পৰিৱেশ, গুহাৰ মাজত সেইবোৰ দৃশ্য। আৰু গাইজ এখন দ্বিতীয় কাশী বুলিও কোৱা হয়, দেৱে ক'লে। চ' গাইজ এইটোৱে ইয়াৰ মন্দিৰৰ মেইন ঐতিহ্যপণ্ডিত ঠাই আৰু এডাল চাওক একদম পাথৰৰ মাজত আছে, এই গছডাল পুৰা চিধা ষ্ট্ৰেইট হৈ আছে। আহি ইমান মনটো শান্তি হৈ গ'ল। আৰু গাইজ এইটো সূৰ্য মন্দিৰত আহিলে, এইটো মানে সূৰ্য পাহাৰত আহিলে ইয়াতে আপোনালোকে বটিং কৰিব পাৰিব। গাইজ এয়া মাছ, ইমান মাছ ধৰিছে চাওক। ইয়াত এতিয়া বৰ্তমান বটিং বন্ধ হৈ আছে, আপোনালোকে নৱেম্বৰ মানত আহিলে, যোনটো পিকনিক টাইম, সেইটো টাইমত আহিলে ইয়াত বটিং কৰিব পাৰিব। এণ্ড গাইজ এটা লোকেশ্যনৰ ভিউ দেখাই আছোঁ, মানে দেখি মন চন শান্তি লাগিছে। চাওক আপোনালোকে ভিউ গাইজ। গাইজ চাওক বান্দৰে কি জাপ মাৰিছে। গাইজ চাওক এইটো বান্দৰে কি জাপ মাৰি আছে। গাইজ এইটো পুখুৰীটো ইমান ধুনীয়া পুখুৰী, ইমান ধুনীয়া পৰিৱেশ। গাইজ দিছ, লুক এট দিছ মাউণ্টেইন গাইজ। ক'বলৈ ভাষা নোহোৱা হৈছে, মানে কেনেকৈ বুজাম অনুভৱ, ফিলিংছখিনি। ইমান মজা, ধুনীয়া পৰিৱেশ। আৰু গাইজ এইটো চাইডে বুদ্ধ স্তূপটো আছে, বুদ্ধ স্তূপৰ ফালে গৈ আছোঁ। এয়া বুদ্ধ স্তূপ। আৰু গাইজ ইমান জাগা আছে ইয়াতে, কোনফালে যাওঁ কোনফালে নাযাওঁ লাগি গৈছে। আপোনালোকে যদি আহে কেতিয়াবা গোটেই দিনটোলৈ আহিব, ভালকৈ স্পেণ্ড কৰিম বুলি, আৰু ধুনীয়াকৈ গোটেই জেগাটো এক্সপ্ল'ৰ কৰিব। আৰু গাইজ এটা কথা, মন্দিৰ বুলিলে বহুত মন্দিৰ আছে, কিন্তু সূৰ্য পাহাৰ এটা বহুত মণ্ডিত মন্দিৰ, আৰু দেৱে আপোনালোকক বুজালে। ভিউ চাওক, বৰ ভিউ, ব্ৰহ্মপুত্ৰ আছে এফালে গাইজ। এই বুদ্ধ স্তূপবোৰ হয়, যোনবোৰ ইয়াতে আছে, আৰু এইবোৰ এতিয়াৰ নহয়, গাছবোৰ প্ৰাচীন যুগৰ পৰাই আছে। চ' এটা বহুত ধৰ্মীয় স্থান হয়। গাইজ এতিয়া ইয়াৰ পৰা যাওঁগৈ, আমি ওলাম। গাইজ ইয়াৰ বান্দৰে জাপ মাৰি দিলে, ধুনীয়াকৈ সাঁতুৰি আছে গাইজ চাওক। গাইজ এইখিনিয়ে আছিলে ব্লগটোত, ব্লগটো সম্পূৰ্ণ চাব। এতিয়া আমি ইয়াৰ পৰা ওলাওঁগৈ, ওলাই কিবা খাওঁ, তাৰপিছত ঘৰলৈ যাম। এণ্ড যদি গাইজ ব্লগটো চাই ভাল পাইছে, তেনে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট এণ্ড প্ৰেছ দ্য বেল আইকন প্লিজ। চ' টিল দেন টাটা, লগ পাম পুনৰ এটা নতুন ব্লগত। চ' তেতিয়ালৈকে বাই বাই। বাই বাই তোমাক, আকৌ লগ পাম।